ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল দীপাছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি নতুন বছৰৰ কেইটামান দিন পাৰ হৈ গ'ল। আশা কৰিছোঁ আগন্তুক দিনবোৰ যাতে সকলোৰে বাবে ভালে কুশলে পাৰ হৈ যায়। ফ্ৰেণ্ডছ, এতিয়া প্ৰায় 11:30 বাজি গ'ল। আজি ভাবিছোঁ বিহুৰ প্ৰস্তুতি আগবঢ়াই দিওঁ। মাঘ বিহু ওচৰ চাপিছে, মাজত আৰু কেইটামান দিন। আপোনালোকে কৰিছেনে? সময় হৈছে বাৰু কৰিবৰ বাবে। আমিতো আজিৰ পৰা কৰিমেই। মায়ে কৈছে আজি লাড়ু বনাম বুলি, যিহেতু সময়ো কম, লাহে লাহে কিছু আগবঢ়াব লাগিব। দেউতা নাৰিকল কাটি ৰেডি কৰি থৈ দিছে। এতিয়া বজাৰ যাব চাগে, বিহুৰ কিবা কিবি বজাৰ আনিবও লগা আছে। ভাবিছোঁ আপোনালোকৰ লগত আজি বিহুৰ প্ৰস্তুতিৰ পৰাই মোৰ এই প্ৰথম ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব চাই। লাহে লাহে ভাত বনাব টাইম হৈ আহিছে। দিনৰ আনিছোঁ মাংস আনি থৈছে দেউতাই। মাও ক'ৰবাত ওলাই গ'ল। ৰেডি কৰি থৈ দিওঁ, মা আহিলে কিবা এটা কৰিব লাগিব। সেয়া আদা নহৰু চেলাব লৈছোঁ, ৰেডি কৰি থৈ দিওঁ। যেতিয়া বনোৱা হয় দেখা যাব বাৰু, সময়লৈ বনাব লাগিব। মা আহি পাইছে, আহি নাৰিকল ৰুকিব ধৰিছে, গতিকে মই ভাতকেইটা বনাব লৈছোঁ আৰু। দালি, ভাত, আকৌ দেউতাই মাংসটো বনাব চাগে। দেউতাও বজাৰত গৈছে, আহি পোৱা নাই। চ' বাকীখিনি মই বনাই থৈ দিওঁ, দেউতা আহিলে মাংসটো বনাব আৰু। মই অকণমান বাহিৰৰ পিনে ওলাই আহিছোঁ। মায়ে নাৰিকল ৰুকি আছে, ময়ো ভাতটো বনাই থৈ দিছোঁ। এতিয়া দালিখন বহাই থৈ আহিছোঁ। মায়ে আনটো চাইডে নাৰিকল ভাজি আছে। এয়া নাৰিকলখিনি ভাজি উঠাৰ পিছত ভজা গুড়িৰ লগত মিক্স কৰি থকা হৈছে। মা আৰু আমি দুদিনমান আগতেই চাউল গুড়ি কৰি ভাজি পিনে থৈ দিছিলোঁ লাড়ু বনাবৰ কাৰণে। এয়া মা আৰু মই লাড়ু বনাই আছোঁ। মই কিন্তু ভাল পাওঁ এইটো লাড়ু। হৈ গ'ল লাড়ু ৰেডি কৰা। এয়া ফ্ৰেণ্ড, আমাৰ হৈ গ'ল লাড়ু বনোৱা, গুড়াৰ লাড়ু। মা আৰু মই লগ লাগি বনালোঁ। গতিকে আজিলৈ মোৰ ভিডিঅ'টি এইখিনিতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।